আমি গ'লোঁ আজি গাঁৱৰ নিভাঁজ মৰমবোৰৰ মাজত অকণমান সময় কটালোঁ আৰু কোন লগত গ'লোঁ, কি কৰিলোঁ, কি খালোঁ তাকে আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ। যিহেতু প্ৰিয়ংকা বাহঁত বিয়া পতাৰ পাছৰ পৰা আমাৰ প্ৰথমবাৰৰ বাবে এনাইৰ ঘৰলৈ বুলি গৈছিলে। তাৰপাছতে আকৌ প্ৰথমতে গৈয়ে আমি বা এজনী ঘৰত সোমালোঁ। তাৰপাছতে আকৌ ভিডিঅ' কৰা নহ'ল বাৰু, আৰু এইফালে আহি এতিয়া ডাঙৰ নিচাৰ ঘৰ মানে আমাৰ এনাইৰ ঘৰ পালোহি, ঘাই ঘৰ। আৰু এইফালে ইয়াতে বহি ল'লোঁ বাহিৰতে, সিহঁতৰ লগতে গাড়ীতে আহিছিলে যিহেতু লগ ধৰিলে, আৰু ময়ো বহুত দিন হ'ল অহা নাই বোলো, এপাক যাম বুলি ভাবিয়ে আছিলোঁ। আৰু মাও ফোন কৰিলে, লগতে ওলাই মেলি আহিলোঁ। আহি এফালে নিচাহঁতৰ ঘৰতে লেটা পুহিছিলে আৰু লেটা সিজাই মেলি থৈ দিছিলে। আমি এতিয়া লেটা গুচালোঁ তাৰপিছত খাবলৈ বাবে। আৰু এফালে দেখিলেনে, এয়া হৈছে বৰ মুগা মানে কঠীয়া থোৱা ঘৰটো, আৰু এইফালে হৈছে মৌ বা, আৰু প্ৰায় এইবোৰ ধৰণৰ বস্তুবোৰ লুপ্ত হ'বলৈই ধৰিছে। আমাৰ সেইফালে নাইকিয়া নিচিনাই হ'ল, প্ৰায় এঘৰ দুঘৰ মানুহৰ ঘৰত আছে। কিন্তু এইফালে আকৌ মাৰ হাঁহি দেখিছেনে, নিজৰ মাকৰ ঘৰলৈ আহি হাঁহিত একেবাৰে ক'বই পৰা নাই। আৰু এফালে দেখিলেনে, বাও লেটা গুটিখিনি ভাজিয়ে আছে। ইফালে ঘৰলৈ, মাকৰ ঘৰলৈ আহিলে এনেও কিবা এটা ভাল লাগে নহয়নে বাৰু, তাতে আকৌ নিজৰ ঘৰখনলৈ আহিছে। আৰু এফালে ককায়েকহঁতো আছে, আৰু এফালে আপাই ধুনীয়াকৈ ভাত বনাই আছে আমাৰ বাবে। আৰু আমি এতিয়া অকণমান বাহিৰতে বহিলোঁ। প্ৰিয়ংকা বাই কেইখনমান ফটো মাৰিবলৈ বুলিও দিলে তাইক কেইখনমান ফটোও তুলি দিলোঁ। তাৰপাছতে আকৌ আমি দুজনীও দুকপিমান চেলফিও ল'লোঁ, তাকো আপোনালোকক দেখালোঁ। আৰু আপোনালোকক ৰ'ব দেই, গোটেই কেইঘৰ নিচা ঘৰতে সোমাইছিলোঁ, আৰু অকণমান য'ত যেনেকৈ ভিডিঅ' কৰিবলৈ পাৰিছিলোঁ তেনেকৈয়ে কৰিছিলোঁ। তাকে অকণমান আপোনালোককো দেখাই দিম, আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব দেই। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই বাৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব দেই। আৰু এফালে দেখিছেনে, এতিয়া এঘৰত মানে ডাঙৰ নিচা ঘৰৰ পৰা বিদায় লৈ আকৌ আন এখন ঘৰলৈ বুলি গৈছোঁ। তাত আকৌ গ'লোঁ। এতিয়া যিহেতু মানুহবোৰ সকলো ঘৰে ঘৰে কামত ব্যস্ত, আৰু এফালে দেখিছেনে, এইবোৰ মানুহে মানে অকণো মানে এনেই নাথাকে। আৰু এফালে মামা এজনৰ ঘৰলৈ গৈছিলোঁ, চাহ বাগানখন দেখিছেনে, আৰু মামীহঁতক মামাক লগ নাপালোঁ, সেইকাৰণে আমি গুচি আহিলোঁ। আৰু এইফালে আহি আকৌ সৰু নিচা ঘৰত সোমালোহি। সৰু নিচা ঘৰত এফালে নিচাই আমাৰ পোৱালিটোক দেখি কি খুৱাওঁ কি নোখুৱাওঁ কৰি এফালে নাৰিকল এটাকে গছৰ পৰা পাৰিছে, আৰু এফালে মই আকৌ হালধি কেইটুকুৰামান টোপোলাও বান্ধি ল'লোঁ। এনাই ঘৰৰ পৰা নিয়া টোপোলাটো মানে কি ক'ম আৰু, লাগিলে যিয়ে নহওক মানে নিচাও ক'লে লৈ যাবলৈ বুলি, ময়ো অকণমান বান্ধি ল'লোঁ। তাৰপিছত এফালে দেখিলেনে, নিচাহঁতৰ মানে এই পাছফালৰ টেংকিটোৰ তলতে টেংকিৰ লগত এটেচ কৰি, মানে টেংকিটো এক্সট্ৰা কৰি থোৱা আছে, মানে ৱাল আছে। আৰু এইফালে পানী টেংকিটোৰ তলতে এনেকৈ মাছ পোহে। এতিয়া ইমান মাছ নাই বাৰু। আৰু এইফালে নিচাহঁতৰ ঘৰৰ পৰা বিদায় লৈ আমি মাজু নিচাৰ ঘৰলৈ বুলি আহিলোঁ। আকৌ মাজু নিচাৰ ঘৰতো একেই এটা ডাঙৰ পুখুৰী আছে, মানে ৱাল মাৰি থৈ দিয়া আছে। আৰু নিচাহঁতৰ ঘৰৰ ইয়াত বাৰু মাছ কেইটামান আছে। আৰু তাত চাহ খালোঁ, চাহ খাই মেলি আৰু বৰ বেছি ভিডিঅ' নকৰিলোঁ। ডাঙৰ নিচা, মাজু নিচা আৰু সৰু নিচা ঘৰতে অকণমান ভিডিঅ' কৰিছিলোঁ। তাৰপিছতে আহি আমি আকৌ চকুলো ঘৰ পালোঁহি, মানে মাজুবা ঘৰ। আমাৰ মানে যিহেতু যাবলৈ মন কৰাই নাই চকুলো ঘৰত নোসোমোৱাকৈ, আৰু আহিও সোমালোঁ। সিহঁতেও সোমাই যাওঁ বুলি ক'লে। লৰালৰি নিচিনাই হ'ল, সন্ধিয়া সময়ত সিহঁতৰ ঘৰ পাইছোঁহি। আৰু সিহঁতৰ ফূৰ্তিবোৰ দেখিছেনে, আৰু বতৰে ইমান বেয়া ৰূপ ধৰিলে নহয়, লগালগ মই ৰন্ধা বঢ়া কামত লাগিয়ে দিলোঁ। এইফালে গাহৰিখিনি বইল কৰি পটাপট বনালোঁ মেলিলোঁ, আৰু মাছো আছিলে বাৰু, দালিও আছিলে, সকলোৱে খালোঁ। খাই মেলি এতিয়া আকৌ আমি ঘৰলৈ বুলি ওলালোঁ। আৰু এইফালে ডাঙৰ নিচাৰ ঘৰৰ পৰা বৌয়ে ফুল আলু দি পঠাইছে। আজি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই।